কবিতাৰ শিৰোনাম মেছেজ। কবি চন্দন কুমাৰ বৰ্মন, আবৃত্তি পিংকল প্ৰত্যুষ বৰুৱা। আজি এটাৰ পিছত এটাকৈ মেছেজেৰে বিয়তি ব্যস্ত কৰি তুলিম তোমাক। তুমি কি কৰিবা? মোৰ মৰমখানা ধাৰাষাৰ মেছেজৰ টোপালেৰে তিয়াই পেলাম তোমাক। তুমি কি কৰিবা? বিৰক্তি ভাৱেৰে কেৰাহীকৈ হ'লেও তুমি মেছেজবোৰ নিশ্চয় পঢ়ি চাবা। মই জানো নপঢ়াকৈ ডিলিট কৰি পেলোৱাৰ নিষ্ঠুৰতাখিনি তোমাৰ নাই, কিন্তু ৰিপ্লাই দিব খুজিও ৰিপ্লাই দিব নোৱাৰা তুমি। হয়তো তুমি ভয় খোৱা শেষ হৈ যাব তোমাৰ গাম্ভীৰ্যতাখিনি, খোল খাই যাব তোমাৰ শাসনৰ বান্ধোনৰ সেই কলিডাল। পৰাজিত হৈ যাবা তুমি মোৰ ওচৰত। মই তোমাৰ ৰিকুৱাৰমেণ্টৰ দীঘলীয়া ফৰ্মখন ফিল আপ কৰিবলৈ সক্ষম নহ'লেও, তুমি বিচৰা ধৰণে ধন আৰু ৰূপেৰে ধনী নহ'লেও মনৰে বহু ঐশ্বৰ্যশালী সাজিব পাৰোঁ মই মৰমৰ অট্টালিকা। কিন্তু তুমি এটা মেছেজৰো বহুত দুখীয়া। বিভিন্ন অজুহাতেৰে আত্মসমৰ্পণ কৰা তুমি মোৰ ওচৰত। মেছেজ বেগ নাছিল, চেণ্ডিং ফেইল, নেটৱৰ্ক নীল ইত্যাদি বহুতো। তথাপি তুমি ৰিপ্লাই নিদিয়া। পৰাজিত নোহোৱা তুমি। তোমাৰ ৰিপ্লাইৰ আশাত গোটেই ৰাতি চটফটাই থাকোঁ মই। তাতে তুমি নিজকে বিজয় ঘোষণা কৰা। কিয় বাৰু এনেদৰে মিছা ৰং চোৱা? এটা মিছ কলেৰে হ'লেওতো শেষত প্ৰশান্তি দিব পাৰা।